মেট্ৰিক পাছ, 12 পাছ বা BA, BCom, BSc পাছ কেণ্ডিডেট এতিয়া 1 বছৰীয়া চৰকাৰী ট্ৰেইনিং কৰিব পাৰিব। ট্ৰেইনিং কৰাৰ অৱস্থাতে কেণ্ডিডেট 7,000 আৰু 9,000 কৈ টকা পাব। কেণ্ডিডেটৰ নিজৰ বেংকৰ একাউণ্টত এই এমাউণ্ট সোমাব। মেট্ৰিক পাছ আৰু 12 পাছে 7,000 কৈ পাব। BA, BCom, BSc পাছ কেণ্ডিডেট 9,000 কৈ পাব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব কিহৰ ট্ৰেইনিং 1 বছৰ হ'ব, ক'ত হ'ব আৰু ফৰ্ম ফিলআপৰ লাষ্ট ডেট কেতিয়া, কেনেকৈ ফৰ্ম ফিলআপ কৰিব লাগিব এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এতিয়া জনাই দিয়া হ'ব এইটো 1 বছৰীয়া কিহৰ ট্ৰেইনিং আৰু ক'ত হ'ব জনাই দিয়া হ'ব। এইটো হ'ল ONGCৰ এপ্ৰেণ্টিছৰ পষ্টৰ ফৰ্ম। ONGC মানে হ'ল অইল এণ্ড নেশ্যনেল গেছ কৰ্পোৰেশ্যন লিমিটেড, চমুকৈ ONGC বুলি কোৱা হয়। এই ONGCৰ যিবিলাক এপ্ৰেণ্টিছৰ পোষ্ট আছে, এই এপ্ৰেণ্টিছৰ 12 মাহ ট্ৰেইনিং দিয়ে, অৰ্থাৎ 1 বছৰ ট্ৰেইনিং দিয়ে। ট্ৰেইনিং কৰাৰ অৱস্থাত কেণ্ডিডেট প্ৰত্যেক মাহত 7,000, 9,000 বা তাতকৈ বেছি পায়, কোৱালিফিকেশ্যন ৱাইজ বেছি পায়। টোটেল এপ্ৰেণ্টিছৰ পোষ্ট আছে 2,236, তাৰ ভিতৰত অসমত আছে 593। এতিয়া জনাই দিয়া হ'ব অসমত ক'ত ক'ত এই 1 বছৰ ট্ৰেইনিং কৰিব পাৰিব। যোৰহাট, শিলচৰ, নাজিৰা আৰু শিৱসাগৰত 1 বছৰীয়া এই ট্ৰেইনিং কৰিব পাৰিব। যোৰহাটত 140টা চিট আছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে শিলচৰত 71 চিট আছে। নাজিৰা আৰু শিৱসাগৰত 372 চিট আছে। এতিয়া জনাই দিয়া হ'ব আবেদন কৰিবলৈ কেণ্ডিডেটৰ বয়স কিমান হ'ব লাগিব। ইয়াতে উল্লেখ কৰিছে আবেদন কৰা প্ৰাৰ্থীৰ মিনিমাম 18 বছৰৰ পৰা 24 বছৰ ভিতৰত হ'ব লাগিব। SC ST কেণ্ডিডেট 5 বছৰ ৰিলেক্সেশ্যন পাব। যদি SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে 29 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেট 27 বছৰলৈকে আবেদন কৰিব পাৰিব। PWD PD 10 বছৰ ৰিলেক্সেশ্যন পাব। এতিয়া মই এপ্লাই প্ৰচেছৰ ডিটেইলছ জনাই দিম। ইয়াতে কৈছে যে অনলাইন ফৰ্ম আহিছে, এই অনলাইন ফৰ্ম ফিলআপ কৰিব লাগিব। ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল 2024 চনৰ অক্টোবৰ মাহৰ 25 তাৰিখ। অক্টোবৰ মাহৰ 25 তাৰিখৰ ভিতৰত অনলাইন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব। এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, লিংকত ক্লিক কৰি ইয়াতে দুটা লিংক পাব, সেই লিংকত ক্লিক কৰি ফৰ্ম ফিলআপ কৰিব পাৰিব। এতিয়া জনাই দিয়া হ'ব কি ট্ৰেডৰ ফৰ্ম ফিলআপ কৰিব পাৰিব মেট্ৰিক পাছ বা 12 পাছ বা BA, BCom, BSc পাছ কেণ্ডিডেট। লাইব্ৰেৰী এছিষ্টেণ্টৰ ট্ৰেডত আবেদন কৰিব পাৰিব মেট্ৰিক পাছ কেণ্ডিডেট। ফ্ৰণ্ট অফিচ এছিষ্টেণ্টত আবেদন কৰিব পাৰিব 12 পাছ কেণ্ডিডেট। যদি আৰ্টছ, ছায়েন্স, কমাৰ্চৰ পৰা 12 পাছ কৰিছে তেতিয়াহ'লে ফ্ৰণ্ট অফিচ এছিষ্টেণ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে BA, BCom, BSc পাছৰ। ইয়াতে লিখা আছে গ্ৰেজুৱেট বুলি লিখা আছে। ডাটা এণ্ট্ৰি অপাৰেটৰ BA, BCom, BSc পাছ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ গ্ৰেজুৱেট পাছ কৰা অৰ্থাৎ BA, BCom, BSc পাছ কেণ্ডিডেট আবেদন কৰিব পাৰিব। যিসকলে BSc কেমিষ্ট্ৰি মেজৰ লৈ পঢ়িছে সেইসকল কেণ্ডিডেট লেবৰেটৰী এছিষ্টেণ্টৰ ট্ৰেডত আবেদন কৰিব পাৰিব। বাকী ট্ৰেড ইয়াতে লিখা আছে, চাই ল'ব। মই এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি ডিটেইলছ এবাৰ চেক কৰক। ট্ৰেড ৱাইজ কোৱালিফিকেশ্যন আছে। যিসকলে ফৰ্ম ফিলআপ কৰিব বিচাৰিছে এতিয়া ফৰ্ম ফিলআপ কৰিব পাৰিব, কাৰণ বৰ্তমান সময়ত লিংক এক্টিভ হৈ আছে। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।